বন্ধু বান্ধৱীসকল মই শ্ৰী প্ৰাঞ্জল আছে আজি পাষ্ট ইনডেফিনিট টেন্সৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মোৰ প্ৰথমটো ভিডিঅ' প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সম্পৰ্কে আলোচনা কৰা আছে। আপোনালোকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সম্পৰ্কে কিবা জানিবলগীয়া থাকিলে সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। আপোনালোকে তাত গৈ পাষ্ট ইনডেফিনিট টেন্সৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সম্পৰ্কে চাব পাৰিব। আহক আমি এতিয়া পাষ্ট ইনডেফিনিট টেন্সৰ সম্পৰ্কে আলোচনা কৰোঁ। পাষ্ট ইনডেফিনিট টেন্স কাক বোলে বা পাষ্ট ইনডেফিনিট টেন্স ক'ত ব্যৱহাৰ কৰে প্ৰথমে আমি সেই বিষয়ে জানিব লাগিব। অতীতৰ কোনো এটা কাম বা ঘটনা সম্পৰ্কে বৰ্ণনা কৰিবলৈ হ'লে পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। ধৰা হওক যোৱাকালি ৰাম বজাৰলৈ গৈছিল। এই বাক্যটো বা এই ঘটনাটো অতীতত হোৱা ঘটনা। গতিকে এনেধৰণৰ বাক্যবিলাক যিমানবোৰ থাকে বা অতীতৰ যিমানবিলাক ঘটনা থাকে আমি সদায় পাষ্ট ইনডেফিনিট টেন্সত লিখা হয়। পাষ্ট ইনডেফিনিট টেন্সত লিখিবলৈ হ'লে আমি সেই টেন্সটোৰ প্ৰথমে জানিব লাগিব বাক্যৰ গঠন বা চেণ্টেন্স ষ্ট্ৰাকচাৰ। প্ৰথমে আমি ছাবজেক্ট লিখা হয়, তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম লিখা হয়, তাৰপিছত অবজেক্ট বা তাৰ অৱশিষ্ট অংশখিনি আমি লিখোঁ। এতিয়া মই এটা উদাহৰণ দিছিলোঁ, ৰাম যোৱাকালি বজাৰলৈ গৈছিল। এই বাক্যটো বা এই ঘটনাটো অতীতত হোৱা ঘটনা। গতিকে আমি বাক্যৰ গঠন অনুসৰি যদি আমি ইয়াক লিখিবলগীয়া হয় ইংৰাজীত, তেতিয়া কেনেকৈ লিখিম? ইয়াৰ ছাবজেক্ট কোনটো প্ৰথমে আমি জানিব লাগিব। ছাবজেক্ট কোনটো আমি বাক্যটোত কাৰ সম্পৰ্কে বৰ্ণনা কৰা আছে, কাৰ বিষয়ে কোৱা আছে, সিয়ে হ'ব ছাবজেক্ট। ইয়াত ৰামৰ সম্পৰ্কে কোৱা আছে, গতিকে সিয়ে হ'ব কি ছাবজেক্ট। গতিকে আমি প্ৰথমে লিখিম ৰাম। ৰামে কি কৰিছে? ৰামে খাইছেনে, দৌৰিছেনে, পঢ়িছেনে, নে কিবা কৰিছে? ইয়াত কি কৈছে? ৰামে গৈছে বা গৈছিল। ইয়াত গৈছিল হৈছে, এতিয়া যোৱা ইংৰাজীটো কি? গ লিখিলে নহ'ব। এইটো হ'ল এই যিটো কাম কৰিছিল সেইটোৱে হ'ল আমাৰ মেইন ভাৰ্ব। সেই মেইন ভাৰ্বটো আমাক কি ফৰ্মত লিখিবলৈ কৈছে? পাষ্ট ফৰ্মত লিখিবলৈ। গতিকে গ পাষ্ট ফৰ্মটো হ'ব ৱেন। ৰাম ৱেন টু ক'লৈ গৈছিল? বজাৰলৈ গৈছিল। মাৰ্কেট। কেতিয়া গৈছিল? যোৱাকালি। যোৱাকালি ইংৰাজী হ'ল য়েষ্টাৰডে। গতিকে অতীতৰ আমি যিকোনো ঘটনা আমি পাষ্ট ইনডেফিনিট টেন্সত লিখিবলগীয়া হ'লে এই বাক্যৰ গঠন অনুসৰি যিকোনো বাক্য আমি এনেধৰণে লিখা হয়। এতিয়া কাৰেক্ট টেন্স কৰিবলৈ যেতিয়া দিয়া হয় আমাক বাক্য এটা পাষ্ট ইনডেফিনিট টেন্সত আছেনে নাই সেই কথাটো আমি কেনেকৈ গম পাম? যদি বাক্যটোত য়েষ্টাৰডে, লাষ্ট, এগো আদি এডভাৰ্ববোৰ থাকে তেন্তে আমি বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত আছে বুলি গম পাম বা জানিম। তদুপৰি যদি বাক্যটোত অতীতৰ ব্যক্তি, চন, তাৰিখ ইত্যাদি থাকে তেতিয়াও আমি পাষ্ট ইনডেফিনিট টেন্সত আছে বুলি গম পাম। এতিয়া আমি কেইটামান কাৰেক্ট টেন্সৰ সম্পৰ্কে আলোচনা কৰোঁ। এই কাৰেক্ট টেন্সৰ উদাহৰণ কেইটাৰ পৰা আমি গোটেই কথাটো স্পষ্টকৈ জনাত সহায় হ'ব। ফাৰ্ষ্ট উদাহৰণটো আমি লক্ষ্য কৰিলে দেখা যাব, আই মিট হাৰ য়েষ্টাৰডে। গতিকে ইয়াত আমাৰ য়েষ্টাৰডেটো আছে। য়েষ্টাৰডেটো কি কৈছোঁ ইতিমধ্যে কৈ আছোঁ যে য়েষ্টাৰডে, লাষ্ট, এগো যদি বাক্যত থাকে আমি গম পাম সেইটো পাষ্ট ইনডেফিনিট টেন্সত আছে। আৰু যদি থাকে তেতিয়া বাক্যৰ গঠন অনুসৰি আমি বাক্যটো লিখিব লাগে। ছাবজেক্ট আই আছে ইয়াত। ছাবজেক্ট আৰু মেইন ভাৰ্বৰ কি লিখিব লাগিব? পাষ্ট ফৰ্ম ইতিমধ্যে আমি কৈ আহিছোঁ আৰু বাকীখিনি কি? আদাৰ্ছ। আই মেট হাৰ য়েষ্টাৰডে। ছেকেণ্ডটো লক্ষ্য কৰিলে আমি গম পাম ইয়াত কি আছে? এডভাৰ্ব লাষ্ট আছে, লাষ্ট উইক আছে, হয়নে? এই লাষ্টটো থাকিলে কি হ'ব? পাষ্ট ইনডেফিনিট টেন্স। গতিকে বাক্যৰ গঠন অনুসৰি বাই থাকিলে কি হ'ব? বাই পাষ্ট ফৰ্মটো কি? বট। এ কাৰ লাষ্ট উইক। 3 নম্বৰ উদাহৰণটো চাওঁ। অশোকা বি এ গ্ৰেট কিং। এতিয়া অশোকা অৰ্থাৎ অশোকা কি? এজন অতীতৰ ব্যক্তি। গতিকে অতীতৰ ব্যক্তিৰ ক্ষেত্ৰতো আমি পাষ্ট ইনডেফিনিট টেন্সতে লিখিব লাগিব, যিহেতু আমি ইয়াত কৈ আহিছোঁ কথাষাৰ। অশোকা ইয়াত কি আছে? বি। বি পাষ্ট ফৰ্ম কি? বি পাষ্ট ফৰ্ম হ'ল ৱাজ আৰু ৱেৰ। বি ভাৰ্ব
পাঁচটা এম ইজ আৰ ৱাজ ৱে গতিকে এই এম ইজ আৰ প্ৰেজেণ্টত ব্যৱহাৰ কৰা হয় ৱাজ ৱেটো পাষ্টত ব্যৱহাৰ কৰা হয় এতিয়া ইয়াত অশোকা এই বাক্যৰ ছাবজেক্ট অনুসৰি ইয়াত ৱাজ হ'ব অশোকা ৱাজ এ গ্ৰেট কিং নেক্সট 4 নম্বৰ আছে আই গ' টু শ্বিলং ইন 2015 এই বাক্যটো কাৰেক্ট টেন্স যেতিয়া কওঁ কি টেন্সত আছে আমি জানিবলৈ এই এডভাৰ্বটোৱে সহায় কৰিছে আমাক কি আছে 2015টো কি এটা অতীতৰ চন সেই অনুসৰি আমি পাষ্ট টেন্সত লিখিব লাগিব আই গ' পাষ্ট ফৰ্ম ৱেন টু শ্বিলং ইন 2015 এইকেইটা উদাহৰণে আমি আজি আলোচনা কৰিছোঁ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে ক্লিক কৰিব ধন্যবাদ